ব্ৰেকআপ হৈছে বুলি ভাঙি নপৰিবা। ব্ৰেকআপ হৈছে বুলি ভাঙি নপৰিবা, হয় ভাঙি নপৰিবা। যদি কোনোবা তোমাৰ পৰা আঁতৰি যাব বিচাৰিছে, তাইক ফ'ৰ্চ কৰি লগত ৰাখিবলৈ চেষ্টা নকৰিবা। যদি তাই নিজেই গৈছে, যাবলৈ দিয়া। যদি তাই নিজেই উভতি আহে, মষ্ট ৱেলকাম। আগৰ কথা ভাবি ভাঙি পৰিলে তোমাৰহে লোকচান হ'ব। যোনে তোমাক এৰি থৈ গুচি গ'ল, তেওঁ কিন্তু ঠিকেই সুখতে থাকিব। গতিকে সেইকাৰণে ব্ৰেকআপ হওক বা কোনোবা তোমাক এভইড কৰিছে বা তুমি মুভ অন কৰিব পৰা নাই, এইবোৰ কথা চিন্তা কৰি নাথাকিবা। যিমানে চিন্তা কৰিবা, সিমানে তুমি একেটা ঠাইতে ৰৈ থাকিবা। ইউ হেভ টু মুভ অন, দেয়াৰ ইজ ন' অপশ্যন। গতিকে এইবোৰ চিন্তা বাদ দি লাইফটোক নতুনকৈ সজাবলৈ শিকিব লাগে, নতুন ঠাই ভ্ৰমণ কৰিব লাগে, নতুন মানুহ লগ পাব লাগে, যি ভাল লাগে সেই কামটো কৰিব লাগে, যাতে আগৰ স্মৃতিবোৰে আমনি নকৰে। তুমি তোমাৰ পঢ়া শুনা কমপ্লিট কৰা, চাকৰি কৰা, জীৱনত বহুত মানুহ লগ পাবা। যিজন তোমাৰ পৰা হেৰুৱাই গৈছে, তাতোকৈ বহুত ভাল আন এজনী পাই যাবা। এতিয়া পঢ়ি আছা, কাইলৈ যেতিয়া জবত সোমাবা আৰু মানুহ লগ পাবা, ফ্ৰেণ্ড চাৰ্কল বাঢ়িব, ব্যস্ততা বাঢ়িব, তেতিয়া চাবা লাইফটো এটা ভাল দিশত কৰি উঠিছে। চ' যিটো হৈ গ'ল, সেই বস্তুটো আকৌ পিছলৈ উভতি চাই লগত ঘূৰাই নানিবা। জীৱনটো ধ্বংসৰ পথত ঠেলি নিদিবা। সময় থাকোঁতে তুমি পৰিৱৰ্তন হোৱা, ডাঙৰ মানুহ হোৱা, চাবা তেতিয়া তুমি তাইৰ পিছে পিছে দৌৰি থাকিব নালাগে। তাইহে তোমাৰ পিছে পিছে দৌৰি থাকিব। অকল তাইয়ে নহয়, তাইৰ দৰে হেজাৰে হেজাৰ তোমাৰ বাবে ৰৈ থাকিব। গতিকে যোনে যাব বিচাৰিছে, যাবলৈ দিয়া। ধৰি বান্ধি জোৰ কৰি উভতাই নানিবা। যোৱা বস্তু যাবলৈ দিয়া। তুমি মাথো আগুৱাই গৈ থাকা। হয়, তুমি মাথো আগুৱাই গৈ থাকা। Thank you friends. Please like, comment and subscribe my channel Cultural Assam.